নমস্কাৰ মনোজ ভাই ফেশ্বনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ আপোনালোকলৈ ছিংগল চাদৰ নুনি কটনৰ আৰু ছেমি নুনিৰ দুয়োটা মিক্স আছে ইয়াত আৰু ধুনীয়াকৈ এখনকৈ আপোনালোকক আজি দেখুৱাম বুলি ভাবিছোঁ। তাই মেলি আছে আৰু দুখনমান আছে নহয়, সেইকেইখনো মেলি দিয়া, তাৰপিছতে এখনকৈ ধুনীয়াকৈ আপোনালোকক দেখুৱাম। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন চকলেট কালাৰ পাৰীৰ আৰু ফুলৰ, এয়া চাওক খুবেই বেছি ধুনীয়া চাদৰখন, গাড়ী দিয়া আছে, এখন আঁতৰাই দিয়া। আৰু নেক্সট এখন হালধীয়া অৰেঞ্জ, দুয়োটাই আছে, ফুলটো অৰেঞ্জ কালাৰৰ আছে আৰু যিটো পাৰী হয় সেইটো হালধীয়া কালাৰৰ। আৰু এখন চাদৰৰ দাম হৈছে 1300 টকা আৰু এই চাদৰকেইখন হৈছে মাটিশালত বোৱা, কোনো মেচিন মেড নহয়। আপোনালোকে ভুল নুবুজিব। কিছুমানে কয় যে এইবোৰ চাদৰ 200 টকাত পায়, 300 টকাত পায়। আচলতে সেইবোৰ কথা সেইসকলে কয় যিসকলে কাপোৰ ভালদৰে চিনি নাপায়। এখন আৰু এখন ৰঙা কালাৰত বহুত কেইখন আছে, খুবেই ধুনীয়া ধুনীয়া। এখন আপোনালোকে পচন্দ কৰি যাব পাৰে। যিখন পচন্দ হৈছে হোৱাটছআপ কৰিব স্ক্ৰীনশ্বট মাৰি। হোৱাটছআপৰ নম্বৰটো আমি স্ক্ৰীনত দিয়ে ৰাখিছোঁ। এয়া দেখিছেনে, মাজত যিটো ফুল আছে, ব্লু আছে আৰু ৰেড আছে, দেখিছেনে? এইখন কিন্তু বহুত বেছি ধুনীয়া। এখন গ্ৰীণ পাৰী, গ্ৰীণ ফুল আৰু লগতে পিংক আছে, আৰু এখন ৰঙচুৱা। স্ক্ৰীনশ্বট মাৰিব যিখন পচন্দ হৈছে। আৰু এখন পিংক আৰু ব্লেক মিক্স কৰি ফুল তুলিছে, বহুত ভাল লাগিছে। হোৱাটছআপ কৰিব যিখন পচন্দ হৈছে আৰু হোৱাটছআপৰ নম্বৰ আমি স্ক্ৰীনত দিয়ে ৰাখিছোঁ। আমি আপোনালোকৰ এড্ৰেছত পঠিয়াই দিম। আপোনালোকে এড্ৰেছ দিব, যিকোনো এড্ৰেছৰ পৰাই আপোনালোকে মেছেজ নকৰক কিয় আমি সকলোতে পঠিয়াই দিবলৈ পাৰিম। এয়া দেখিছেনে, 9957436755, এয়া হৈছে আমাৰ হোৱাটছআপৰ নম্বৰ। আপোনালোকে নম্বৰটো ছেভ কৰি ৰাখিব। ধন্যবাদ।